নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ইমানেই বেছি গৰম হৈছে, আপোনালোকৰ এইফালে গৰম হৈছে নাই জানো। একদম মানে বহুত বেছি গৰম হৈছে, ভিতৰত থাকিব নোৱাৰিছোঁ, ফেনৰ তলতো আনকি থাকিব পৰা নাই। এতিয়া আহি গছ তলত বহি আছোঁ এইটো কাৰণে। আৰু লগতে গুণগুণো আহি গছ তলত, তাইও বাহিৰতে আছেহি। আৰু তাইনো কি বহি থাকিব, তাই ইফালে দৌৰিছে সিফালে দৌৰিছে, তাই খেলি আছে আৰু মই বহি আছোঁ আৰু বিচনী লৈ। ইমান বেছি গৰম হৈছে মানে বাহিৰতো খেলিবলৈ তাই পৰা নাই, ভিতৰততো পৰাই নাই। আৰু চাওকচোন বাহিৰত ইমান বেছি ৰ'দ, একদম চকু ধৰি গৈছেগৈ, মানে চকুত নেদেখা নিচিনা হৈ গৈছে। আৰু সিহঁতি কেনেদৰে খেলি আছে দেখাওঁচোন বলক আপোনালোকক। কি কৰিবা তোমালোকে? নুঠিবা দেই, পৰি যাবা কিন্তু। আপোনালোকলৈ মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ভাঙন মাছৰ আঞ্জা। মধুসোলেং পাত আপোনালোকে খাইছে চাগে। মধুসোলেং পাতটো বহুতেই ভাল হয় স্বাস্থ্যৰ কাৰণে। মই পাইছিলোঁ আগতে, পঢ়ি পাইছোঁ মধুসোলেং পাতটো হেনো আমাৰ মগজৰ স্মৃতি শক্তিৰ কাৰণে বহুত ভাল। মধুসোলেং পাতটো খালে আমাৰ মগজটো মানে ঠাণ্ডা কৰি ৰাখে আৰু স্মৃতি শক্তিৰ কাৰণে বহুতেই ভাল। সেইটো কাৰণে মধুসোলেং পাতটো আমি দাইলতো দিওঁ, খাওঁ, আৰু এনেদৰে মাছৰ লগত আঞ্জা বনাইও খাওঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে আপোনালোকলৈ ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ, চাবচোন ভিডিঅ'টো। আৰু মধুসোলেং পাত যদি আছে তেনেহ'লে খাব, কাৰণ বহুতেই স্বাস্থ্যৰ কাৰণে উপকাৰী। মই কথা কৈ থাকোঁতে আপোনালোকে কেইটামান চৰাই মাত শুনিছিলে যে, এইকেইটা চৰাইকেইটা। আকৌ চাওকচোন, সেই এন্দুৰটোৱে কেনেদৰে গাঁতৰ পৰা ওলোৱা সোমোৱা কৰি আছে। মই ঘপককৈ দেখিলোঁ এন্দুৰ এটা বাহিৰত ঘূৰি ফুৰিছে। যেতিয়া ওচৰলৈ গ'লোঁ ভিডিঅ' কৰোঁ বুলি, তেতিয়া সি সোমাই গ'ল। তাৰপাছতে ওলাই চাই মই ৰৈ আছোঁ কিজানি, তাৰপাছতে দেখা পাই আকৌ সোমাই যায়। কেনেদৰে এন্দুৰটোৱে ওলোৱা সোমোৱা কৰিছে চাওকচোন। বলক তেন্তে মধুসোলেঙৰ পাতখিনি তুলি লওঁ। এইখিনি হৈছে মধুসোলেঙৰ পাত। এনে ধৰণৰ হয় মধুসোলেং গছজোপা। বগাই যায়, লতা বগোৱা দিও নহয়, এনেদৰে তলত মাটিত বগাই যায়। এজোপা ৰুলি বহুত হৈ যায়। আৰু এনেদৰে আগখিনি ছিঙি ল'লেই হ'ল। এয়া মই মাছখিনি বাছি কৰি ৰেডি কৰি ল'লোঁ। মাছখিনি কণী থকা মাছ হয়, গতিকে খাবলৈ বহুতেই টেষ্টি হ'ব। আৰু মধুসোলেং পাতখিনিও তুলি আনি ধুই ল'লোঁ, সেইখিনি ৰেডি কৰি লৈছোঁ মধুসোলেং পাতখিনিও। এইখিনি এতিয়া মিহি মিহিকৈ কাটি ল'ব লাগিব। মধুসোলেং পাতখিনি মিহি মিহিকৈ কাটি ল'লোঁ, আৰু আলু লৈছোঁ দুটা, কাটি লৈছোঁ দীঘল দীঘলকৈ, আৰু এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, আৰু আদা নহৰু আৰু জলকীয়া, শুকান জলকীয়া মই একেলগতে খুন্দি লৈছোঁ। প্ৰথমতে এনেদৰে নিমখ হালধি মই সানি ল'লোঁ। এতিয়া কেৰাহীখন পাতি দিছোঁ, কেৰাহী গৰম হৈছে। এতিয়া কেৰাহীত মই তেল দি দিছোঁ। মাছখিনি ফ্ৰাই কৰিবলৈ লাগিব, যিহেতু তেল অলপ সৰহকৈ দিম। তেলখিনি গৰম হৈছে, এতিয়া ইয়াতে মাছ ফ্ৰাই কৰি ল'ম। মাছকেইটা অকণমান ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিব লাগিব। মাছ ফ্ৰাই কৰা সেই একেখন তেলতেই মই এতিয়া গোটা জিৰা আধা চামুচ দি ল'ম। এতিয়া ইয়াতে দিম মিহিকৈ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙা পৰালৈকে ভাজ খাব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া ইয়াতে কাটি থোৱা আদা নহৰু পেষ্টখিনি দি দিম। ইয়াতে আদা নহৰু আৰু শুকান জলকীয়া দুটা দিয়া হৈছে। মই এই শাকখিনি দি দিছোঁ।
এতিয়া এইখিনি পানী দি দিয়াৰ পাছত এতিয়া এইখিনি উতল আহিবৰ কাৰণে অলপ দেৰি ৰম, তাৰ পাছতহে ইয়াত মাছ দিয়া হ'ব। এইকণ লাহে লাহে উতল আহিছে, এতিয়া ইয়াতে মই মাছকেইটা দি দিম। চলিবলৈ ঢাকোন দি থ'ম। এয়া আমাৰ মাছৰ আঞ্জাকণ ৰেডিয়ে হৈছে, এতিয়া নমাই দিব পৰা হ'ব। মাছখিনি ধুনীয়াকৈ সিজি গৈছে। আমাৰ চবেই লুডু খেলাত ব্যস্ত। এইফালে খাই গৈ দিয়া। এইফালে মা আৰু এজনী কোন জিকিছে? আইতা জিকি আছে। তই নাই খেলা নি? তুমি নাই খেলা? তুমি হাৰিছা? আমাৰ গুণগুণে জিকিছা নাই? শুনো জিকিছা নাই? নাই জিকা? জিকিলা? খেলি থাকা দেই। এয়া আমাৰ মাছৰ আঞ্জাকণ ৰেডিয়ে হৈছে, এতিয়া নমাই দিব পৰা হ'ব। মাছখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া আমাৰ মধুসোলেং পাতৰ সৈতে ভাঙন মাছৰ আঞ্জা ৰেডি হৈ গৈছে। লুডু খেলাত ব্যস্ত। এয়া মা, চুনচুনি, এয়া আমাৰ মিষ্টাৰ, তাৰপিছত এয়া মোৰ পাল পৰিছে দেই, মই মাৰি লওঁ দেই। 6, 2। তাৰপিছতে এয়া গুণগুণেও খেলি আছে। গুণগুণেতো একদম শুই লৈছে আৰু।